কেলা তোৰ যদি দম আছে তই 100 কোটি টকা দি দেখা আজমল ডাঙৰীয়াই দেখাই দিছে অকলে যে মই অকলে 100 কোটি টকা দিম বুলি কবলৈ বহুত দম আছে যে মই অকলে 100 কোটি টকা দিম সঁচা কথা কৈ আছে হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই আৰু সত্যবাদী কথা আজি আজমল ডাঙৰীয়াই কৈছে যে দৰকাৰ পৰিলে 100 কোটি টকা দিম হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই আমি দেখা পাইছো ক্ষীৰত সেন্দুৰ লৈ বহুত বয়সীয়া মানুহে আজমলক এনেকে হাত জোৰ কৰি 500 টকা এটা লৈ গৈছে আৰু যিবিলাকে ফকলেণ্ড সংগঠন মই নাম ধৰি ধৰি ক'ব পাৰো এই ফকলেণ্ড সংগঠনে অকল দালালগিৰি কৰি সিন্ডিকেটৰ পইচা খাই সিহঁতে অকল অসমীয়া জাতিটোক ৰহৰ তলে গৈছে এই সংগঠনবিলাকে চিঞৰ বাখৰ কৰি কৰি লাজ পাইছে জয়ন্ত মল্ল বৰুৱা নামৰ গৰুটোৱে জয়ন্ত মল্ল নামৰ গৰুটোৱে লাজ পাইছে কাৰণে কৈছে যে মিয়ালেণ্ড বনাব খুজিছে কেলা তোৰ যদি দম আছে তই 100 কোটি টকা দি দেখা তোৰ ছোৱালীকটো তই ইউএছএ পঢ়াই আছ জয়ন্ত মল্ল বৰুৱাৰ ছোৱালী ইউএছএ পঢ়ি আছে ঠিক আছে ইউএছএ নে কৰবাত আদাৰ কাণ্ট্ৰিত পঢ়ি আছে যদি তোৰ কতিত ইমান দম আছে আজমলৰ কতিত দম আছে কাৰণে ডাইৰেক্ট কৈছে 100 কোটি টকা দিম বুলি তোৰ যদি কতিত দম আছে তই ক কেলা 100 কোটি টকা দিম বুলি ইয়েছ নে নো চবকে সুধিছো কথাটো সঁচা নে মিছা আজি আজমল ডাঙৰীয়াই দমত কৈছে যে কি যদি অসমৰ শিৱসাগৰ জিলাত যদি 100 কোটিৰ দৰকাৰ হয় মই 100 কোটি টকা ঢালি দিম কিন্তু জয়ন্ত মল্ল গৰুটোৱে আজি লাষ্ট পাই কি কৈছে মিয়া আৰু বাংলাদেশী আখ্যা দিছে আমাৰ অসমত চবতছে ডাঙৰ প্ৰব্লেমটো কি জানো অসম বুলিয়ে নহয় অকল ভাৰতত চবতকে ডাঙৰ প্ৰব্লেমটো হৈছে যোন মানুহে সঁচা কথা কয় তাক পাকিস্তানী এজেণ্ট সজাব চেষ্টা কৰে তাক চাইনাৰ এজেণ্ট সজাব চেষ্টা কৰে তাক বেলেগ বহিৰাগতৰ টেৰৰিষ্ট সজাবলৈ চেষ্টা কৰে সঁচা কথা কোৱা কিতাপ হয়নে নহয় যোনে যোনে সঁচা কথা কৈছে সিহঁতক কি পাকিস্তানী এজেণ্ট বনাব চেষ্টা কৰে চাইনাৰ এজেণ্ট বনাব চেষ্টা কৰে আৰু সিহঁতক জেলত ভৰাই থৈ দিয়ে NSA লগাই বিৰাট ভাল লাগিছে।